আজি কোনো ইন্ট্ৰ নাই, ডাইৰেক্ট বিষয়টোৰ পৰা আৰম্ভ কৰিছোঁ যে এটা ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি। আৰু বহুতে চাগে জানে আৰু বহুতে চাগে নাজানে, আৰু নজনাসকলৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। কাৰণ তেখেতলোকে এটা চেনেল খুলিবলৈ ভাবি থাকিব পাৰে, কিন্তু বহুত ভিডিঅ' চাইছে, হিন্দীত চাইছে, ইংলিছত চাইছে, কিন্তু ভালকৈ বুজি পোৱা নাই। অসমীয়া ভাষাত আজি এই ভিডিঅ'টো মই বনাইছোঁ যাতে তেখেতলোকে বুজি পাওক। আৰু ভিডিঅ'টো খুব ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আৰু মই যিহেতু সময় নাপাওঁ, দোকানত ব্যস্ত থাকোঁ, আৰু তথাপিও মই দুদিনৰ মূৰত বা এদিনৰ 3 দিনৰ মূৰত তেনেকুৱাকৈ মই এটা ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু মই যিবিলাক ভিডিঅ' আপলোড কৰোঁ, প্ৰতিটো ভিডিঅ' মই কিবা এটা নহয় কিবা এটা ইনফৰ্মেটিভ কৰিবলৈ চেষ্টা কৰি আছোঁ, যাতে সেই ভিডিঅ'টো চাই আপোনালোকে 1% হ'লেও কিবা এটা আপোনাৰ লাভ হয়, তেনেকুৱাকৈ ভিডিঅ'বিলাক প্ৰস্তুত কৰি আছোঁ। তো আজিৰ বিষয়টো হৈছে ইউটিউব চেনেল এটা আপুনি কেনেকৈ ক্ৰিয়েট কৰিব বা কেনেকৈ বনাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইউটিউবৰ বিষয়ে A to Z ক'বলৈ চেষ্টা কৰিম। আজি যেনেকৈ মই এই ভিডিঅ'টো বনাইছোঁ যে ইউটিউবত এটা চেনেল কেনেকৈ খোলে, আৰু নেক্সট আপোনালোকক মই ইউটিউবত কেনেকৈ ভিডিঅ' আপলোড কৰে, কেনেকৈ থাম্বনেইল বনায়, কেনেকৈ ভিডিঅ' এডিট কৰে, তো ইয়াৰ বিষয়ে মই আপোনালোকক A to Z ভিডিঅ'ৰ মাধ্যমেৰে ক'বলৈ চেষ্টা কৰিম। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে নিশ্চয় মোক এটা কমেণ্ট কৰিব। আপোনালোকৰ যিটো ইউটিউব এপ আছে, সেই ইউটিউব এপটোত আপোনালোকে ক্লিক কৰিব। ইউটিউব এপটোত ক্লিক কৰাৰ পিছত ইয়াত তলত যোনটো আইকন পাব, সেই আইকনটোত আপোনালোকে ক্লিক কৰিব। আৰু আইকনটোত ক্লিক কৰাৰ পিছত ইয়াত চুইচ একাউণ্ট বুলি পাব, সেই চুইচ একাউণ্টত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত ইয়াত ওপৰত যোনটো প্লাছ আইকন আছে, সেই প্লাছ আইকনটোত আপোনালোকে ক্লিক কৰি দিব। প্লাছ আইকনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলৰ যিটো পাছৱৰ্ড হয়, সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত দি দিব। মোবাইলৰ পাছৱৰ্ডটো দিয়াৰ পিছত আপোনাৰ চেকিং ইনফো বুলি আহিব এনেকৈ। আৰু ইয়াত আপোনালোকে ক্ৰিয়েট যোনটো একাউণ্ট, নতুন একাউণ্ট খুলিব যিহেতু, সেই ক্ৰিয়েট একাউণ্টত আপোনালোকে ক্লিক কৰি ফৰ মাই পাৰ্চনেল ইউজত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ নিজৰ নামটো দিবলৈ আহিব। আপুনি ইয়াত নিজৰ নামটো দি দিব। মই ইয়াত নিজৰ নামটো দি দিছোঁ। নিজৰ নামটো দিয়াৰ পিছত আপোনালোকে ইয়াত ডেট অফ বাৰ্থটো দিব। ইয়াত আপোনাৰ কোনদিনা জন্ম হৈছিলে সেইটো দিব। ইয়াত আপোনাৰ কোন মাহৰ হয় সেই মাহটো চিলেক্ট কৰিব, আৰু ইয়াত কোন ইয়েৰ হয় সেই ইয়েৰটো আপোনালোকে ক্লিক কৰি দিব। তাৰ পৰা আপোনালোকে ইয়াত জেণ্ডাৰটো লৈ ল'ব। আপোনাৰ মেইল হ'লে মেইল, ফিমেল হ'লে ফিমেল। ক্লিক কৰি আপোনালোকে ইয়াত নেক্সট কৰি দিব। কৰাৰ পাছত আপোনালোকৰ ইয়াত নাম, আপোনাৰ মেইলটোৰ কাৰণে এনেকৈ নামকেইটা আহি যাব। ইয়াত দুটা নাম দিছে। যদি আপোনালোকে সম্পূৰ্ণ নিজৰববীয়াকৈ এটা নাম দিব বিচাৰে, তেতিয়াহ'লে ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকে নিজে নামটো ৰিনেম কৰি ল'ব পাৰে। মই ইয়াতে যি দুটা অপশ্যন গুগলে দিছে, সেই তাৰে ভিতৰতে 1 নম্বৰটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত মই নেক্সটত ক্লিক কৰি দিছোঁ। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এটা পাছৱৰ্ড দিব, ষ্ট্ৰং পাছৱৰ্ড, য'ত আপোনালোকৰ লেটাৰো থাকিব, আপোনাৰ নাম্বাৰো থাকিব, আৰু এটা চিম্বল থাকিব। ধৰি লওক মই আপোনাক এক্সাম্পল হিচাপে কৈছোঁ, 555@। ঠিক এনেকুৱা ধৰণে এটা পাছৱৰ্ড দি ল'ব, এটা ষ্ট্ৰং পাছৱৰ্ড, য'ত আপোনাৰ নামটো থাকিব, নাম্বাৰ থাকিব, প্লাছ কিবা এটা চিম্বল থাকিব। যিকোনো ধৰণৰ ইয়াত থকা চিম্বল আপোনালোকে দিব পাৰে। তো মই ইয়াত পাছৱৰ্ডটো দি লওঁ, আৰু পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে ইয়াত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনালোকে তললৈ আহিব। তললৈ আহি ইয়াত য়েছ আই এম কৰি দিব। য়েছ আই এম কৰাৰ পিছত আপোনালোকে আকৌ নেক্সট কৰি দিব। আকৌ তললৈ আহিব। তললৈ অহাৰ পিছত ইয়াত আই এম এগ্ৰী কৰি দিব। ইয়াত আই এম এগ্ৰী কৰাৰ পিছত এনেকৈ গুগল ছাৰ্ভিচ বুলি আহিব, আৰু গুগল ছাৰ্ভিচ বুলি অহাৰ লগে লগে আপোনালোকৰ এটা নতুন চেনেল ইয়াত ক্ৰিয়েট হৈ যাব। অলপ টাইম লৈছে। চেনেলটো হৈছে আপোনাৰ এইটো, যোনটো মই কল্পজ্যোতি দুৱৰা বুলি চেনেল এটা খুলিলোঁ, সেইটো চেনেল আপোনালোকে ক্লিক কৰিব। এইটো এটা সম্পূৰ্ণ নতুন চেনেল হয়। তো মোৰ মেইলটো ক্ৰিয়েট হৈ গ'ল, আৰু মেইলটো ক্ৰিয়েট হোৱাৰ পাছত মোৰ এতিয়া চেনেলটো খুলিব লাগিব। যিহেতু চেনেলটো খোলাৰ কাৰণে আপোনাৰ তলত যোনটো আইকন আছে, ইউ বুলি আছে, ইয়াত ক্লিক কৰিলে ওপৰত দেখিলে ইয়াত ক্ৰিয়েট এ চেনেল বুলি আহি গ'ল। আপোনাৰ চেনেলটো বনাবৰ কাৰণে ক্ৰিয়েট এ চেনেলত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত একেবাৰে তলত যোনটো হেণ্ডেল বুলি আছে, সেই হেণ্ডেলত আপুনি কি কেটেগৰীৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব বিচাৰিছে, মানে কেনেকুৱা ধৰণৰ চেনেলটোৰ নাম দিব বিচাৰিছে,
বা আপোনাৰ কেনেকুৱা কেটেগৰীৰ ওপৰত আপুনি ভিডিঅ' বনাব বিচাৰিছে তাৰ ওপৰত আপোনালোকে ইয়াত নামটো দি দিব। আপোনাৰ চেনেলৰ নামটো আপুনি কি ৰাখিব বিচাৰিছে সেইটোৰ ওপৰত আপোনালোকে নামটো দি দিব। ধৰি লওক মই টেক ভিডিঅ' বনাম, টেকন'লজিৰ ওপৰত। তো টেক ভিডিঅ'ৰ কাৰণে মই এটা নাম চিলেক্ট কৰি লৈছোঁ, কল্প টেক 1 2 3। তো এইটো আপোনাৰ এইটোৰ ওপৰত মই এটা চেনেল বনাব বিচাৰিছোঁ। তো মই কল্প টেক 1 2 3 বুলি এটা নাম দি ল'লোঁ। নাম দিয়াৰ পিছত মই ইয়াত ছেভ কৰি দিলোঁ। ছেভ কৰি দিয়াৰ পাছত ইয়াত আপোনালোকে এখন প্ৰফাইল পিকচাৰ দিব পাৰিব। ধৰি লওক মই ইয়াত এখন প্ৰফাইল পিকচাৰ লৈ লৈছোঁ। এখন প্ৰফাইল পিকচাৰ মোৰ। প্ৰফাইল পিকচাৰখন আপোনালোকে ইয়াৰ পৰা ছেভ এজ প্ৰফাইল পিকচাৰ এখন আপোনালোকে প্ৰফাইল পিকচাৰ হিচাপে ইয়াত ছেভ কৰি দিলে। ফাইনেলি মোৰ ইয়াত আপোনালোকে চাওক কল্পজ্যোতি দ্বাৰা কল্প টেক 1 2 3 বুলি আহি গ'ল। আগতে ইয়াত ক্ৰিয়েট চেনেল বুলি আহিছিলে, কিন্তু আপোনাৰ এতিয়া ইয়াত ভিউ চেনেল বুলি আহি গ'ল। আৰু ভিউ চেনেল অহাৰ লগে লগে ইয়াত মোৰ যিহেতু মই এতিয়া ভিডিঅ' আপলোড কৰা নাই, ভিডিঅ' আপলোড কৰিলে মোৰ ইয়াত ভিডিঅ'ছখিনি আহিব। তো ভিডিঅ' আপলোড কৰিবৰ কাৰণে আপোনালোকে ইয়াত যোনটো ক্ৰিয়েট বুলি আছে সেই ক্ৰিয়েটত আপোনালোকে ক্লিক কৰিব। আৰু ইয়াত আপোনালোকে ক্ৰিয়েটে শ্বৰ্টছ, যদি আপুনি শ্বৰ্টছ আপলোড কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত শ্বৰ্টছৰ কাৰণে এইটো পাই যাব, আপলোড ভিডিঅ'। যদি লং ভিডিঅ' আপলোড কৰিব বিচাৰিছে তেতিয়াহ'লে লং ভিডিঅ'ৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। যদি আপুনি লাইভ কৰিম বুলি ভাবিছে ইউটিউব লাইভ, তেতিয়াহ'লে ইয়াত গো লাইভত ক্লিক কৰিব। আৰু যদি আপুনি কিবা ফটো আপলোড কৰিম বুলি ভাবিছে তেতিয়াহ'লে ক্ৰিয়েট এ ফটো। তো ইয়াতে গোটেই 4টা অপশ্যন আছে। আপুনি ওপৰটো শ্বৰ্টছৰ কাৰণে, এইটো আপোনাৰ লং ভিডিঅ'ৰ কাৰণে, আপুনি তাৰপৰা এইটো আপোনাৰ লাইভৰ কাৰণে, আৰু এইটো হৈছে আপোনাৰ ক্ৰিয়েট এ পোষ্ট। তাৰমানে আপুনি কিবা ফটো আপলোড কৰিব বিচাৰিলে ইয়াৰ পৰা কৰিব পাৰিব। যদি আপুনি লং ভিডিঅ' আপলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপুনি যেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব বিচাৰিছে, ধৰি লওক মই এইটো ভিডিঅ' আপলোড কৰিব বিচাৰিছোঁ, এই ভিডিঅ'টোত মই ক্লিক কৰি দিলোঁ। ভিডিঅ'টোত ইয়াতে নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল ইয়াতে আপোনালোকে লিখি দিব। হাউ টু মেক এ ইউটিউব চেনেল। তো ইয়াতে আপোনালোকে এনেকৈ লিখি দিলে। লিখি দিয়াৰ পাছত হাউ টু মেক এ ইউটিউব চেনেল। তাৰপিছত ইয়াত আপুনি ডেছক্ৰিপশ্যনত ইয়াতে আপুনি গোটেই ভিডিঅ'টোৰ ওপৰত যি ক'ব বিচাৰিছে ইয়াত ধুনীয়াকৈ অসমীয়াতে হওক বা ইংলিছতে আপোনালোকে ইয়াত লিখি দিব বা হিন্দীত। লিখি দিয়াৰ পাছত ইয়াতে আপোনালোকে এইটো পাব্লিক কৰি দিব পাৰিব। ইয়াত আপোনাৰ লোকেশ্যনটো আৰু লাষ্টত এইকেইটা আপোনালোকে একো কৰিব প্ৰয়োজন নাই। ইয়াতে আপোনালোকে আপলোড কৰিবলৈ হ'লে ইয়াতে আপোনালোকে আপলোড কৰি দিব পাৰিব। ইয়াতে নেক্সট আছে, নেক্সটত গৈ আপোনালোকে আপলোড কৰিবলৈ ইয়াত এইটো ক্লিক কৰি ইয়াতে আপোনালোকে আপলোড ভিডিঅ'টো আপলোড কৰি দিব পাৰিব। এইটো মোৰ ভিডিঅ'টো আপলোড হৈ গৈছে। তো এনেকৈ আপোনালোকে এটা ভিডিঅ' ইউটিউবত আপলোড কৰিব পাৰিব। তো আপোনালোকক দেখালোঁ যে এটা চেনেল কেনেকৈ ক্ৰিয়েট কৰিব, এটা ভিডিঅ' কেনেকৈ আপলোড কৰিব, আৰু ভিডিঅ' আপোনালোকে প্ৰফেশ্যনেলি কেনেকৈ আপলোড কৰিব তাৰ বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট কৰিব। মই নিশ্চয় ইয়াৰ কাৰণে বেলেগ এটা ভিডিঅ' মই আপোনালোকক আগবঢ়াম। তো আজি এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব, আৰু কিবা ডাউট থাকিলে মানে কমেণ্ট কৰিব। আৰু যদি ভাল লাগিলে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। তো ফাইনেলি মোৰ এইটো ভিডিঅ' আপলোড হৈ গ'ল। তো এইটোৱে আছিলে আজি ইউটিউব চেনেল কেনেকৈ খুলিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আজিলৈ বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।